কি কৰিব পাৰিলে তেওঁলোকে BTR চুক্তি কৰি পেলাই? সেইটোতো আইনভাৱেও হোৱা নাই, এনে বগা কাগজত এগ্ৰিমেণ্ট। BTC হ'ল পাৰ্লিয়ামেণ্টত আইন পাছ হৈ পেলাই চুক্তি হোৱা, আৰু তেওঁলোকে যিবিলাক দফা ইনক্লুড কৰিছিলে দেখিবলৈ পাইছে জানো কোনোবাই? দফাবিলাকতো আমি জানো ক'ত গ'ল। এই যে উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত যে চেণ্ট্ৰেল ইউনিভাৰ্চিটি বৰমাত ক'ত হ'ল? হয়, তেওঁলোকে সদায় কৈ থাকে 17 বছৰ বুলি, শুনি শুনি আমনি লাগি গৈছে এতিয়া। একো কাম কৰা নাই বুলি কয়। যদি কাম কৰা নাই, যে ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যনবিলাক কেনেকৈ হ'ল? বড়োলেণ্ড ছেক্ৰেটেৰিয়েট কোনে বনাইছে? হাগ্ৰামা ছাৰে বনাইছে না কোনোবাই বনাইছে? বড়োলেণ্ড ইউনিভাৰ্চিটি কোনে বনাইছে? কেনেকৈ হ'ল ইঞ্জিনিয়াৰিং কলেজ? কেনেকৈ হ'ল মেডিকেল কলেজ? কেনেকৈ হ'ল CIT? কেনেকৈ হ'ল ডাঙৰ ডাঙৰ নদীৰ ওপৰত ডাঙৰ ডাঙৰ দলং? কেনেকৈ হ'ল ইমান হাজাৰ কিলোমিটাৰ ৰাস্তা ঘাট পকীকৰণ? কেনেকৈ হ'ল স্কুল কলেজ চৰকাৰীকৰণ? কেনেকৈ হ'ল? কোনে কৰিলে তেতিয়াহ'লে? 280টা ইৰিগেশ্যন প্ৰজেক্ট কোনে কৰিলে তেতিয়াহ'লে? নতুন নতুন ডিষ্ট্ৰিক্ট, 10টা ছাব ডিভিজন, গোটেই ছাব ডিভিজন আৰু ডিষ্ট্ৰিক্টত মানে গোটেই অফিচ কোৰ্ট কাছাৰী কেনেকৈ হ'ল যদি হাগ্ৰামা ছাৰে একো কৰা নাই? এইবিলাক মিছা কথা। পাব্লিকে বুজি পাইছে, চবেই বুজি পাইছে, আৰু ইয়াৰ জবাব এইবাৰ ইলেকশ্যনত দিব। হয়, তেওঁলোকে সদায় কৈ থাকে হাগ্ৰামা ছাৰৰ সময়ত বোলে বিৰাট অশান্তি এটা পৰিৱেশ আছিলে। তেওঁলোকে সদায় লিখিছে নানে? অশান্তি কোনে কৰিছিলে? ৰাইজে কি নাজানে নেকি? 1000 ঘণ্টা বন্ধ কোনে দিছিলে? মই ক'ব লাগিব কোনে দিছিলে? BTC বন্ধ কোনে দিছিলে? হাইৱে বন্ধ, ৰেলৱে বন্ধ। এই যে ৰাইজৰ ওপৰত টেক্স বহাইছিল কোনে? আমাৰ উত্তৰ অঞ্চলত যেতিয়া ব্যৱসায়ীবিলাক যেতিয়া যায় বজাৰ হাট কৰিবলৈ, কিডনেপিং কোনে কৰিছিলে? ধন দাবী কোনে কৰিছিলে? মোক কি ক'ব লাগিব? ৰাইজে কি নাজানে? গৰু ছাগলীৰ ওপৰত টেক্স, ঘৰৰ ওপৰত টেক্স, তামোল গছৰ ওপৰতো ইভেন টেক্স কোনে লৈছিলে? তেওঁলোকেতো কৰিছে। আজি তেওঁলোকৰ সেই নেতৃত্ব দিয়া, সেই সংগঠনবিলাক নেতৃত্ব দিয়াসকলে আজি BTCত EM হৈ আছে, BTCত বোলে ডেপুটি চিফ হৈছে, MLA হৈছে, তেনেকৈ কথা আমিতো চবেই জানো। হয়, BTR চুক্তিৰ দফাবিলাক কৈ লাভ নাই। কি কৰিব পাৰিলে তেওঁলোকে BTR চুক্তি কৰি পেলাই? সেইটোতো আইনভাৱেও হোৱা নাই, এনে বগা কাগজত এগ্ৰিমেণ্ট। BTC হ'ল পাৰ্লিয়ামেণ্টত আইন পাছ হৈ পেলাই চুক্তি হোৱা, আৰু তেওঁলোকে যিবিলাক দফা ইনক্লুড কৰিছিলে দেখিবলৈ পাইছে জানো কোনোবাই? দফাবিলাকতো আমি জানো ক'ত গ'ল। এই যে উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত যে চেণ্ট্ৰেল ইউনিভাৰ্চিটি বৰমাত ক'ত হ'ল? টংলা লাইভলিহুড ইনষ্টিটিউট ক'ত হ'ল? NIT ক'ত হ'ল? ওদালগুৰিত NIT হোৱাৰ কথা, ৰৌতাত এগ্ৰ ইউনিভাৰ্চিটি হোৱাৰ কথা আছিলে, নহ'ল। নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি ক'ত হ'ল? হৈছে জানো? নেৰিম নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স আমাৰ ওচৰতে চাপাগুৰিৰ ওচৰত ৰৌমাৰীত হোৱাৰ কথা আছিলে, ক'ত হ'ল? ডাংতলা ৰেলৱে কচ ফেক্টৰী হোৱাৰ কথা কৈছিলে, ক'ত হৈছে এইবিলাক? প্ৰতিটো ডিষ্ট্ৰিক্টত এডিশ্যনেল এই যে জৱাহৰ নৱোদয় স্কুল দিয়াৰ কথা আছিলে, ক'ত দিব পাৰিছে? দিব পৰা নাই নহয় তেওঁলোকে। কমিউনিটি ৱাইজ যদি চাবলৈ যাওঁ, বিৰছা মুণ্ডা ভৱন বনোৱাৰ কথা আছিলে, ক'ত হৈছে? ভূপেন্দ্ৰনাথ হাজৰিকাৰ নামত কালচাৰেল কমপ্লেক্স কৰাৰ কথা আছিলে, ক'ত হ'ল? হৈছে জানো? আৰু বহুত আছে তেনেকুৱা। টোটেলি ফেলাৰ। কাৰোবাৰ নিৰ্দেশতহে চলি আছে এই BTR চৰকাৰটো। উঠ বুলি ক'লে উঠিব, বহ বুলি ক'লে বহিব, আৰু তেওঁলোকে নিজৰ মানুহে কৈ আছে অশান্তিৰ পৰিৱেশত বোলে BTR চৰকাৰ চলাই আছে প্ৰমোদ বৰাই। কোৱা নাই জানো? কালি পৰি আমি দেখিছোঁ তেওঁলোকৰ জেনেৰেল ছেক্ৰেটাৰীয়ে কৈছে, কোৱা নাই জানো? সদায় বোলে অশান্তি, চাৰিওফালে বোলে প্ৰেছাৰ, প্ৰতিটো বিষয়ত বোলে প্ৰেছাৰ, ওপৰৰ প্ৰেছাৰ, দিছপুৰৰ পৰা প্ৰেছাৰ। এই প্ৰেছাৰত তেওঁলোকে কাম কৰিছে। ঠিক আছে।